পাৱাৰলুমৰ গামোচা ইয়াত আমাৰ বজাৰত চলি আছিলে তেতিয়া কিন্তু আমাৰ অসমৰ শিপিনীৰ কাৰণে এটা গামোচা ব্যৱসায়টো একেবাৰে বেয়া দিশতে চলি আছিলে। এগৰাকী ২৬ বছৰীয়া যুৱতীৰ অদ্ভুত প্ৰতিভা দেখিলে আপোনাৰো চকু কপালত উঠিব। লখিমপুৰ জিলাৰ পহুমৰাৰ মালতী দলে নামৰ যুৱতীগৰাকীৰ তাঁতশালত জীৱন্ত ৰূপ পাইছে অসমীয়া জাতি নিৰ্মাতাসকল। নিজৰ তাঁতশালত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ৰঘুনাথ চৌধুৰী, নলিনীবালা দেৱী, ডক্টৰ মামণি ৰয়ছম গোস্বামী, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আদি মহান ব্যক্তিসকলৰ হুবহু ছবি বৈ উলিয়াইছে মালতী দলে। আনফালে শিক্ষিতা যুৱতীগৰাকীয়ে তাঁতশালত থলুৱা গামোচা উৎপাদন কৰি যুৱতীগৰাকী স্বাৱলম্বীও হৈছে। এইটো মোৰতো এতিয়াৰ চিন্তা নহয়, মোৰ আগৰ পৰাই চিন্তা আছিলে 2017ৰ পৰা যে আমি আমাৰ কাপোৰত অকণমান কেনেকৈ লুক দিব চেষ্টা কৰিম। যেনেকৈ আমি নৱপ্ৰজন্ম হিচাপে কেনেকৈ আমাৰ দেশখনক আমাৰ ৰাজ্যখনক কেনেকৈ আগুৱাই লৈ যাব পাৰে, কেনেকৈ নতুন চিন্তাৰে আমি এটা আগুৱাই যাব পাৰিম তাৰে মানে এটা দেখুৱাব মই চেষ্টা কৰিলোঁ। মইতো আগতে ভবা নাছিলোঁ মই কৰিব পাৰিম বুলি, কিন্তু মানে যদি কাপোৰত প্ৰিণ্ট কৰিব পাৰে এজন আৰ্টিষ্টে যদি মানুহ এটাক ভালকৈ আঁকিব পাৰে চ' কাপোৰতো তেনেকৈ কৰিব পাৰিব বুলি মই ভাবি প্ৰথমে তেনেকৈ কৰি চালোঁ। যেতিয়া মই ছাৰহঁতৰ প্ৰথমে কৰি চালোঁ তাৰপিছত পাৰফেক্ট হ'ল, তেতিয়া মই এইখিনিতে ডিচিশ্যন ল'লোঁ যে এনেকৈ বনাম বুলি। মই প্ৰথম যেতিয়া অসম সাহিত্য সভা বুলি যেতিয়া ছাৰহঁতে ক'লে যে অসম সাহিত্য সভাৰ কাৰণেও তুমি এতিয়া তেনেকৈ বনাব পাৰা বুলি ক'লে, তেতিয়া মই অসম সাহিত্য সভা বুলি কোৱাৰ লগে লগে আমাৰ সাহিত্যিক কাণ্ডাৰীসকলৰ ছবি মোৰ মনলৈ আহিল যে লক্ষ্মীনাথ বেজবৰুৱা আৰু মামণি ৰয়ছম গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা, তেনেকৈ বহুতো মানে 11জনৰ মই বনালোঁ। আৰু এখন বনাইছিলোঁ অসম সাহিত্য সভাৰ চিম্বল। আৰু প্ৰথম যেতিয়া মই প্ৰথম ডিজাইন মই যিটো নেকি টেক্সটাইল ডিপাৰ্টমেণ্টত পঢ়ি আছিলোঁ তেতিয়া ছাৰহঁতৰ লগত ডিছকাছ কৰিলোঁ। ছাৰহঁতে ক'লে যে কৰি চোৱা বুলি। প্ৰথমে মই ছাৰসকলৰ ফটো বনালোঁ, তাৰপিছতহে এইখিনি মই সাহিত্য সভাৰ কাৰণে বনাই চাইছিলোঁ। চব পাৰফেক্ট হৈছে। আৰু মই অকল এইটোৰে মই সামৰি নাথাকোঁ, আৰু মই আমাৰ যিমানখিনি অসমৰ কালচাৰ আছে এইখিনিও বনাব চেষ্টা কৰিম। গামোচা উদ্যোগটো ব্যৱসায় দিশৰ কাৰণে খুবেই ভাল। যেতিয়া আমাৰ অসমৰ পৰা যেতিয়া অনা হৈছিলে পাৱাৰলুমৰ গামোচা ইয়াত আমাৰ বজাৰত চলি আছিলে তেতিয়া কিন্তু আমাৰ অসমৰ শিপিনীৰ কাৰণে এটা গামোচা ব্যৱসায়টো একেবাৰে বেয়া দিশতে চলি আছিলে। আৰু আমাৰ অসম গভৰ্ণমেণ্টে ভাল এটা পদক্ষেপ লৈছে বুলি মই ভাবোঁ, কিয়নো এতিয়া আমাৰ গামোচা আমাৰ মান হয়, স্বাভিমান হয়, য'ত নেকি বাহিৰৰ দেশত গ'লে যদি আমাৰ গামোচাক দেখা যায় তেতিয়াহ'লে অসমৰ বুলি মানুহে আমাক চিনি পায়। ঠিক তেনেকৈ এতিয়া আমাৰ অসমতে এইখিনি ব্যৱসায় চলিব, মানে প্ৰডাকশ্যনখিনি কৰিব পাৰিব। ইয়াৰ পৰা বেলেগত বাহিৰতো যাব, কিন্তু প্ৰডাকশ্যনটো আমাৰ অসমতে হ'ব। তাৰ কাৰণে আমাৰ যিসকল শিপিনীয়ে গামোচা প্ৰডাকশ্যন কৰিব বিচাৰিছে, মানে পৰিকল্পনা কৰি আছে, ইহঁতৰ কাৰণে ভাল এটা ক'ব বুলি। নতুন প্ৰজন্মক মই এটাই ক'ব বিচাৰোঁ যে নিজৰ ওপৰত বিশ্বাস কৰা আৰু যি মানে পাৰা এটাৰ ওপৰত মানে কণ্টিনিউ কৰি থাকিব লাগে। যদি আমি তাক কেনেকৈ মডিফাই কৰি যদি ব্যৱসায় দিশতে হওক বা নিজৰ চকতে হওক নিশ্চয় মানে এইটো সফলতা হ'ব। আৰু যদি আমি নিজৰ ওপৰত বিশ্বাস কৰি যোনটো কাম আমি ভাল পাওঁ এইটোত যদি অকণমান কষ্ট কৰি যদি অকণমান ভাল এটা দিশত কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ নৱপ্ৰজন্মই নিজৰ ওপৰতো আত্মশীল হ'ব পাৰিব। মালতী দলে অসমৰ সম্পদ। যি সময়ত অসমৰ বজাৰত বহিৰাগত গামোচাই ভৰি পৰিছে সেই সময়তে মালতী দলেৰ এনে কৰ্মই জাতিলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। জাতিটোত হাজাৰ হাজাৰ গৰাকী মালতী দলেৰ জন্ম হওক। ৰাজ্য চৰকাৰে মালতী দলেৰ দৰে যুৱতীসকলক সহায় সহযোগিতা কৰক।
এইসকলক উৎসাহিত কৰাৰ দায়িত্ব সকলোৰে আছে। আমিও মালতী দলে শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। আগুৱাই যাওক মালতী দলে।